Hi guys, good morning. আৰু আমি ক'ত আছো এতিয়া? আজি কি বাৰ ফাৰ্ষ্ট এইটো কোৱা? আজি শনিবাৰ। শনিবাৰ হয়। অলদো আজি ইউনিভাৰ্চিটি বন্ধ, কিন্তু আমি আহিছোঁ প্ৰেক্টিছৰ কাৰণে। এণ্ড ইয়াৰ আগত জোনেলছ গ'ল, তো তাৰে মই লং ব্লগছ বনোৱা নাইকিয়া। এই বনাইছে কিবা কিবি সৰু সৰু, আমি সেইবোৰ ক্লিপছ এড কৰিম বাৰু। আৰু বাকী থাকিল য়েছ, লাষ্ট ইয়েৰ জোনেলছত বনাইছিলোঁ আৰু নেশ্যনেলছত গৈ পেলাইও বনাইছিলোঁ। আৰু আমি ভাবিছিলোঁ যে নেশ্যনেল নেক্সট টাইম নেশ্যনেল নেক্সট টাইম কিবা নহয় কিবা এটা আনিবলৈ আমি ট্ৰাই কৰিম বুলি পেলাই লাষ্ট টাইম আমি 5th আহিছিলোঁ মাইমত। অলদো দিছ টাইম উই আৰ হোপিং। আৰু আমি প্ৰেক্টিছবোৰ ষ্টাৰ্ট কৰিছোঁ। এতিয়া একচুৱেলি ৰেপ আপে কৰি আছোঁ আমি, কাৰণ ইমান টাইম নাই আমাৰ তাত। 5 days মান আছে, আমি কমপ্লিট কৰি পেলাই ওলামেই আৰু। তাকো 2 দিন পাম, মে বি হোলী আছে, ডেটছ ৱাই বন্ধ হ'ব। কিন্তু I'm gonna show you all the practice sessions যিমানে আছে, আমি কি কি ফান কৰোঁ, কোন কি টাইমত আহে। একচুৱেলি আমাৰ 10টাৰ পৰা প্ৰেক্টিছ দিলে, মই নিজেও লেট বিকজ সিহঁত দেৰিকৈ আহি আছে। ময়ো মানে 10 মিনিট আৰু 20 মিনিট লেট আহিছোঁ। সেইটোৱে। চ' বাকীবোৰ এতিয়ালৈকে আহি পোৱা নাই, এণ্ড উই আৰ ৱেইটিং। চব খালী হৈ আছে। ইউনিভাৰ্চিটিখন আমাৰ জুবিন দা আমি ল'ম। আমি জোনালছৰ সময়তো লৈছিলোঁ আৰু এতিয়াও ল'ম। আৰু ইউনিভাৰ্চিটিখন এনেকৈ খালী বেছি ভাল লাগে, মানে আপোন আপোন লাগে। সদায় আমি সেৱা কৰি পেলাই যাওঁ, সদায় ৰাঘৱী আৰু মই কওঁ আমাক জিকাই দিবা দে। बट स्टिल सुबह के 9 बजे से वी आर हेयर। এইবোৰ চব ষ্ট'ৰ ৰুমত পেলাই দিছিলে, আমি আকৌ আনিব লগা হৈছে। ধূলা-বালি লাগি আছে, উপায় নাই। We did it. আমাৰ মই set designer, বা ফ্যাশন ডিজাইনাৰ, এই বিল্লা ডিজাইনাৰ। চব আজি এইবাৰটো এটি ইউজ কৰিম মই। Very much recorded. helping hands. উজান বজাৰ ফালে যোনটো আছে। Good morning. All set to rock. सब लोग चलो। Good morning को भाई से अमाकुन भाई। ओ मामा। Guys, you guys are already in Chennai. Working like workers. আমিও গৈ আছো। Like workers. আমিও আহি আছো। Good morning. So today is the day আমি গৈ আছো চেন্নাই। Finally. Train flight কৰি finally flight ত কিবা কয় আৰু। So ঠিক আছে। এয়া পানী জাম্প। বাকী আপডেট দি আছো, ষ্ট'ৰেজ ইমান নাই, সৰু সৰু ক্লিপছ এড কৰি থাকিম। অ'কে, ষ্টে টিউন। কি হ'ল? আমি ফ্লাইটত নাযাওঁ কৰি লাগে, এতিয়া ফ্লাইটতে গৈছোঁ, ট্ৰেইনত নগৈ ফ্লাইটে হ'ল। এক্সেক্টলি। মানে কোইনচিডেণ্টলি ৰয়েলে হৈ যায়, যদিও মানে আমি অলপ মানে চিপছ আমি গৈ আছো চেন্নাই। এইটো কি ভিডিঅ' হৈ আছে? ভিডিঅ' চিনেমেটিক এটা বনাম। আমাৰ ভিডিঅ' বনাই আছে। ফাইনেলি আমি নেশ্যনেল গৈ আছোঁ, চেন্নাই গৈ আছোঁ। আৰু চেন্নাই গৈ কি কৰিম বা? মৰবা গৈ আছো। নহয়, ইডলি ডোচা নাখাওঁ। ইডলি ডোচা নাখাওঁ। কি খাম? চিৰা আৰু ক্ৰীম। বেনে ডোচা। ই বিৰিয়ানী খাব, মই চিৰা ক্ৰীম। বেনে ডোচাটো মই ট্ৰাই কৰিম এবাৰ, প্লিজ খাবি দে। কি ডোচা? এয়া আমাৰ ডোন্ট, জাষ্ট ডোন্ট। Oh!
আমি আহি পালোঁ চেন্নাই। এই চাওকচোন এক্সিট ৱৰ্ডটো ইমান দীঘল, ইমানেই দীঘল কিন্তু আমি একো বুজি নাপাইছোঁ। কিন্তু আমি বুজি পোৱা নাই। আই থিংক এটা ৱৰ্ডৰ ইয়াতে 3টা লেটাৰ, এটা লেটাৰৰ 3টা মিলি এটা লেটাৰ। আই মিন টু চে কিবা আৰু for a vehicle to come and pick us to Satyabama University. আমি লিটাৰেলি গোটেইখন মানে গোটেই হোষ্টেল ঘূৰিলোঁ, কিন্তু উই ডোণ্ট ন' ৱেৰ ইজ আৰ ৰুম। দিছ হোষ্টেল ইজ ছাচ এ ভুলাইয়া সিহঁতক চা। আৰু আমি এতিয়ালৈকে ৰুম বিচাৰি পোৱা নাই, গোটেইখন ঘূৰিলোঁ। চ' ডেম টায়াৰ্ড নাও। गुड इवनिंग गाइस। गुड इवनिंग हो नहीं रहा है अभी, जो मतलब ट्रमा जो मिला है ইভিনিঙৰ নামত মানে টাইমটো চাই আফটাৰনুন আৰু ঘূৰ একেবাৰে নহয়, ঘূৰ একেবাৰে আমাৰ তাতে নো বেব। How's the feeling? smoked bro, I look like a smoked turkey. कितना सुंदर है। हाँ सब कुछ अच्छा है, लेकिन बाहर अच्छा है, अंदर don't judge a book by its cover. বাট আৰজিও মই সেৱা কৰিম, ইমান মানে মই ভাল পাইছোঁ আৰজিও। I love you RGU, I'm sorry মই যদি তোমাক হাৰ্ট কৰিছিলোঁ, আৰু আহি পাইছোঁ গোটেইকেইটা মুখকেইখন চা। অৱস্থা নাই। This is the first day guys. ডে মানে আৰম্ভই হোৱা নাই এতিয়ালৈকে। Let's see if we can adjust. কেনেকৈ adjust কৰি নাজানো। Oh, cold drink या कुछ लेके आ बहुत confusing हो जाते हैं। बहुत बेसी। My God, पागल लगी को बुलाते बुलाते मेरा खाना निकल गए हो। पिज़्ज़ा ऑर्डर एग से। So here's our biryani. So আমাক চামুচ এখন দিয়া নাই লিটাৰেলি। আমাক কৈছে যে হাতেদি খোৱা বস্তু হয়, হাতেদি খোৱা। बिरयानी खा रहे हैं। हमें डोसा खाना चाहिए था, कहाँ बिरयानी खा रहे हैं। फ्राइड इडली। Who is the most handsome guy in the whole world? Handsome boy बोले। Wow. Oi oi। इधर जलील पोरे। Napon Gale। Hello guys. We're in the Satyabama science of these two idiots. No, this is a very good girl. And this is a Tauri. আমি প্লিজ আমি বহুত ধুনীয়াকৈ আছো, আমি বহুত ভালকৈ আছো। এইফালে এটা সৰি যে টিপ খাই গৈছিলে, পুৰা বগা পিন্ধি আছে দেই, কাইণ্ডলি চব পুৰা বগা টপ টু বটম। আমি ডিষ্ট্ৰিবিউশ্যন ডাষ্টবিন এটা ওচৰলৈ যাওঁ, অলপ Guys, please subscribe to Royal Global University as we are representing the Royal Global University. গাইজ বেলেগে ট্ৰাকে বস্তু আনিছে। Guys, don't. আমি শুনিছো ফ্লাইটে বস্তু আনিছো। আমাৰ কাৰ্গো আহিছে guys. Where the Those fish here more than me. Cat gets your tongue when we're talking about what I need. The water which is empty now. ইমান যে ফ্লেশ দিছে মোক তো আন্না লাগিব। भाई मत करो यार। আমি যোনটো কি কয় ডান্স শিকিছিলোঁ যে ইয়াত বনাব পাৰোঁ। গুড মৰ্ণিং, ডে 2। আমি ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ সুবহ। This is the view. দিছ ইজ দ্য ভিউ। The view and us. দ্য ভিউ এণ্ড আছ খাব গৈ আছোঁ, এক্সপেক্টিং
कुछ तो अच्छा हो মই জিৰ' এক্সপেক্টেশ্যনছ ৰাখি আছোঁ বিকজ মই কালি Great ৰাতি jam at least মই আহিছোঁ হাফ পেণ্ট পিন্ধি পাই গৈছোঁহি this is how people are practicing oat mane aro eto ekoi na wow scissors ne kya kiya scissor ka hai kamal cutter nai dekhi cutter send heri anise sage mur ana nai hobola Scale 10. We are from the Assam Royal Geographic University, or we are from Assam. How old like in the campus? কামটো বেয়া কৰিলা তোমাৰ সংগীবোৰে এইটো কাম বেয়া কৰিলে তুমি মানা কৰিব লাগিছিলে গ'ল গ'ল একেটা কৰিছে নে কি কৰিছে ভাল লাগিব পাৰি আছি তুছি oh my god লাগিছে কি লাগিছে ইয়াৰ মিমিক্ৰি আছে একো প্ৰেক্টিছ কৰা নাই আয়ুষ্মান ছাৰক পঠাই আছো মোৰ কি আছে কোৱা কিবা আপে মোৰ আছে ওৱান এক্ট আৰু স্কেট আছে এইটো বহুত দিন আছে মই শুই উঠি প্ৰেক্টিছ কৰি খাই বৈ আৰামছে কৰিব পাৰিম এতিয়া বহুত সময় আছে খালি মানে কেমেৰাত আহিব লাগে খালি কেমেৰাত আহিব লাগে বেয়া কৰিছিল ময়ো কৰিম কৰি থকা আমাৰ প্ৰেক্টিছ আৰম্ভ হ'ব এতিয়া গাইজ প্ৰেক্টিছ আৰম্ভ হৈছে এইটো মাৰাই পায় মাৰিবই লাগিব তাই হয় নাই হয় সেইটোতো কৈ আছিলো Good morning. Good morning. Day 3. No events today amar. Into Western. Yes, আজিৰ পৰা আসল আৰম্ভ হৈছে আজি আমাৰ Western আছে, mimicry আছে আৰু debate আছে. আমাৰ থিয়েটাৰ মেইন ইভেন্টছ আছে কাইলে. So আজি আমি পুৰা এনজয় কৰিম, chill কৰিম and cheer কৰিম. Yeah. So let's go. We'll have breakfast now. Bye. We are going out for this is day 3 we are going out for medicines now because हमारा एक भाई तो बहुत बीमार है जब से आया है so yeah I'm loving the view guys उৰাই আহিছিলো আমি for medicine
बट फार्मेसी खुला नहीं. क्या कहना चाहती हो तुम? ইমান বেয়া অৱস্থা. The view is nice, but the view is not nice. আমাৰ তাতে 8টা বজাতে খুলে ন ফাৰ্মাচীটো? একটা নহয় 9টা মানত খুলি যায়, but it's almost 10 now. জপে দি দিয়া এতিয়া মই বেগটো স্ৱাগত কৰিব লৈছিলো বাই ডিফল্ট গেল গায়ব. গায়ব বেগ পেলাই দিছিলে গাইজ This is where we are staying. গাইজ আমাক মেহেলত ৰাখিছে এয়া মেহেল. মেহেলত ৰাজা মহাৰাজাৰ. এনে দেখাত লাগিছিল বেয়ালিশান মেহেল ভিতৰত যাওঁ. লিটাৰেলি ভূত বাংলা. আমি মিমিক্ৰি চাই আহিলোঁ গাইজ. আৰু উৎপাত ইয়াতে ফোক হৈ আছে. এইটো মেইন ষ্টেজ. দিছ ইজ হাউ ইট লুকছ. আমাৰ কি এদিন আগলৈকে আমাৰ বস্তু লৈ শেষ হোৱা নাই. ওৱান এক্টৰ এতিয়া আমি ব্লিংকিট কৰিছোঁ. আমি এতিয়া গৈছোঁ ভিতৰত. চৰি ভুল ৰাস্তাত গৈছোঁ. ইমানেই মানে ব্লিংকিটত 4টা বস্তু আনিবৰ কাৰণে আমি ইমানখিনি মানুহ গৈছোঁ. ইমানকেইটা মানুহ গৈ আছোঁ. ইভেন ছাৰ মেমো গৈ আছে দেই. 8টা মানুহ গৈছোঁ. 8টা মানুহ. ডেডিকেশ্যন বুলি কয় এইবোৰ. লুকছ ৰিয়েলি নাইচ. তহঁতে ৰুমত কৰ. ভেৰি প্ৰিটি. মানুহ আছে আমাৰ. হ'ব দিয়া. মই প্ৰশ্ন কৰোঁ কি আছে? Hello guys. মিছ পেটলি মাৰ্ভেলৰ মিছ পেটলি নতুন কেৰেক্টাৰ. দি বাৰ্গাৰ গাৰ্ল. ঐ আইডি গ'ল কাৰ এইটো? সেইদিনা কোনো এটা ৰান্ধত মই যে মেকি মুনি ডক্টৰ মই যে পেশেণ্ট इतिहास के स्मरणीय पृष्ठों पर अंकित ये नाम था लाचुत গাইজ জনঞ্জয় শিকাব গছ কেনেকৈ ভাঙে. জনঞ্জয় দেখা গছ কেনেকৈ ভাঙে. গছটো আগত গছটো ল'ব, তাৰপিছত লাহেকে মৰমটো কৰিব, মৰম কৰিব. হালাল কৰিব, তাৰপিছত থাকাক. খটাক সমঝে তুম. মই ক'ম এতিয়া চোৱা ডিবেটৰ মানুহে এইফালে এয়া কাম কৰি আছে কিন্তু আমি ডিবেট কৰিব যোৱা নাই. আৰু আইচক্ৰীমৰ বিলিময় এইবোৰ বস্তু উঠাইছে এয়া কৰিছে. আৰু তোমাৰ হাতখন দেখাই দিয়া. এখন হাতেদি সি কাম কৰিছে, সেইখন হাত কাম নাই কৰা তাৰ. বেচেৰা. মই ইমান কষ্ট কৰিছোঁ, কিংচুকে তেতিয়াও মোক এটা মানে আইচক্ৰীম পানী বহুত চিপৰ হয়. So called Royal Global TS. Hi guys. এয়া বৃষ্টি. আমাৰ মানে এতিয়া আজি আমাৰ মেইন ইভেণ্ট পাৰফৰ্মেঞ্চ ডে, যাৰ কাৰণে আমি 3 দিন এই হোষ্টেলত পচি আছোঁ ৰৈ পেলাই. এয়া মেইন আমাৰ হাণ্টাৰ মাতা ये हंटर माता जोने लास्ट टाइम पॉलिटिक्स खेली दिए উঠে वो उनको उठाओ. প্ৰথম চিনত মাৰ খাই হাণ্টাৰ ভিতৰত প্ৰথম মই মাৰ খাওঁ, পাৱাৰত মাৰ খাই, আৰু যাৰ কাৰণে পলিটিক্স খেলে ইয়ে মাৰি পেলায়.
কৰ্ম কৰিছে গাইজ এইটো মাৰ আগে Majidur of Royal Global University at Chennai. Dakus. কিন্তু ইয়াত গৰম বহুত জানানে গাইজ আৰু আমাৰ এয়া হালত পাও মই কষ্টিউমে বদলাই দিলোঁ এয়া ৰুমৰ অৱস্থা কলকি ডান কলকি ডান এতিয়া আমাৰ আজি ইভিনিং আছে স্কেট মই বহুত এক্সাইটেড মই এতিয়া নিজৰ চেহেৰাটো নেদেখা অৱস্থা বেয়া মোৰ মই দেখাই দিছোঁ দেই কি ইমান ডাঙৰ কামটো কৰি ল'লো ইমান ডাঙৰ পিজ্জা খাব লাগিল যে আমাৰ আজি হা চব বস্তুতে হাই পুৰা বনাই লওঁ ডে 4 ন ডে 4 বেক টু বেক কৰিছোঁ কাৰণে বাট বেক টু বেক লাইক এতিয়া আমি গৈ আছোঁ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আৰু ৰাতিপুৱা এটা এক্ট গ'ল এতিয়া ছেকেণ্ড চ' বেক টু বেক ইভেণ্টছ মৰ্ণিং ছেকেণ্ড হাফ আমাৰ এতিয়া আছে স্কেট আৰু ফাইনেলি উইল বি ফ্ৰী মোৰ মানে কেৰেক্টাৰৰ গতিবোৰ ভাবি ভাবি পেলাই ডিপ্ৰেশ্যন আহি গৈছে যে মই কি কেৰেক্টাৰ পাইছোঁ কি পাইছোঁ মই লাইফত কিয়ে পালোঁ মই নেশ্যনেলত আহি সেনেকুৱা হৈছেনে ফিলিংটো সেনেকুৱা হৈছেনে গাইজ আমি ইয়াৰ পৰা বস্তু উঠাইছোঁ আমি ছেটৰ চুৰ কৰি কৰি ছেট বনাইছোঁ গাইজ য়েছ কিন্তু কিবা এটাতো বনালোঁ আৰু এখেত আমাৰ ছাপৰ্টাৰ বেমাৰী হৈ আহিছোঁ বুলি বেমাৰ কি বেমাৰ কম নি বেমাৰটো Guys, we are done for the day. It was a happy স্প্লিট হৈ গ'ল ওৱান এক্ট হৈ গ'ল আৰু বাকী কালি আমাৰ অনলি এটা ইভেণ্ট আছে ফাইন আৰ্টছৰ তাৰপিছত উই আৰ ফ্ৰী কালি আমাৰ এটা ফাইন আৰ্টছৰ এটা হেৰি আছে জাষ্ট ইভেণ্ট তাৰ পিছত আমি ফ্ৰী হয় নহয় ফাইনেন্সৰ কালি আছে Lopsang. লপচাঙৰ আছে কি আছে কালি কালি তাৰ আছে পোষ্টাৰ মেকিং পোষ্টাৰ মেকিং আছে দেন উই আৰ জাষ্ট ফ্ৰী not poster making কাৰ্টুনিং not modeling ক্লে মডেলিং and reel ডান তাৰপিছত আমি ফুৰিম গাইজ ফুৰিম sir আমি ডিনাৰ চিনাৰ কৰি আমি ওলালো হা অকণমান কিবা কিবি যাবলৈ বাছখন পাই গ'লোঁ আৰু আমি লাকি ৰ'দত নগ'লেও চলিব য়েছ উইদাউট shopping guys lemon ice cold lemon ময়ো লেমনে খাওঁ নেকি মই পাইনাপল খাম এইটো পাইনাপল ক'লে ন wait she is confused 1 pineapple 3 lemon 2 lemon or 3 lemon 3 lemon 1 pineapple badam no badam no badam I'll have it later only she will have it later blueberry pineapple strawberry mango paneer so আমি এটাও শুনা পাইছোঁ নাজানো এইটো কি কৈছে then this is cola lime and this badam strawberry কোতে কি শুনা পাইছিলো strawberry এনেকৈ কিবা এটা বেলেগকৈ কৈছে
আমি খাম এইটো কি কয় গলি চ'দা মানে সেই দূৰলৈ যোৱাৰ আগত আমি ইয়াতে খানাটো খাই লৈছোঁ মোৰ ট্ৰাই কৰি ৰবা বহুত বেয়া গাইজ এইটো খোজ কাঢ়িবলৈ বহুত বেছি বেয়া ছানছেটটো এইফালে হৈছে ছানছেটটো আছে এইফালে দিছ ইজ এ ছানৰাইজ বিচ একচুৱেলি আমি জানা নাছিলোঁ মানুহবোৰ গায়ব হৈ গৈছে গাইজ আধা ইফালে আধা ইফালে চব গায়ব হৈ গ'ল कैसा लगा बीच में आके मस्त लगा रे অৱস্থা গাইজ অৱস্থা এই আমাৰ অৱস্থা অৱস্থা নাই গোটেই বালি বালি হৈ আছে গোটেই বালি বাকী ভিডিঅ' আমি এড কৰিম ডাইৰেক্ট বাই আমি এতিয়া শ্বপিং কৰি আছোঁ টি নগৰ লেটছ গ' তাতে কি লওঁ চাওঁ বেছি ইমান শ্বপিং নকৰোঁ লাগেজ ফুল হৈ যাব আমাৰ য়েছ বাট বাই 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 कल तक फ्रेश होगा कल तक फ्रेश रहेगा सुनो कल तक तुम्हारा आएगा बा आम्ही तुझं काही मग ऑनलाईन Results ahi gol and for some reason Wanek is in hold now aru tar result to ami pisat pam but for now we got third in skit and we got literary mein prize we got fine arts mein prize we got western hi guys valedictory done ami evening goi ase akko shopping amar adha kore complete hol we are going again for shopping kod goi aso আমি এতিয়া tea market again let's go and see ki pao ako tea paune nai কথাটো ভাল লাগছে মোৰ দিয়া ভিডিঅ'টো নাহিলে নহয় মই ফোনত কথা পাতি আছিলোঁ cinematic কৰিবে গাইজ উবেৰ চুবেৰ বুক কৰি উৎপাত মানে ফটো তুলিবলৈ মানে It's showing nearby something. Okay, 450 I can do, sir. Bhaiya, 450 I can do, but not more than that. accent সলনি হৈ যায় Okay, okay. Come. গাঁওখন একদম কোনখন গাঁও কোনখন গাঁও পাইছা Nagaon. নগাঁও পাইছে নগাঁও yes please I am black, but not Negro, not Tamilian. I am Shuddha Assamiya. কোৱা গাইজ কি শ্বপিং কৰিলা বহুত বেছি শ্বপিং হৈ গ'ল বহুত হ'লেও হেঁপাহ পৰোৱা নাই আমাৰ বহুত বস্তু কিনিব মন আছে yes আফ্ৰিদ কি মই ক'ব বা খুজিছা একো নিকিনিলোঁ আজি মই কুৰ্তা কিনিছোঁ নিজৰ কাৰণে yes ঈদত কোনে চাই দিছে বা চাই দিছে কাৰণেহে Yes. কিনিছোঁ নহ'লে মই নিকিনিলোঁ হয় বাই মোক বহুত খৰচ কৰে বহুত বেছি ইমান ধুনীয়া বস্তু কিনিব মই ভাবিছিলোঁ বাই গিফ্ট কৰিব গাইছ মোক ঠগিলে বাগে বোলে বায়ে বাগে বোলে
বহুত শ্বপিং কৰিলোঁ আমি এতিয়া খানা পেক কৰি লৈছোঁ এইটো আমাৰ লাষ্ট ডে হয় য়েছ লাষ্ট নাইট last night মই লাষ্ট নাইট কাইলৈ লাষ্ট নাইট কাইলৈ আছে এয়াৰপৰ্টত কাইলৈ আমাৰ এয়াৰপৰ্টতে যাব কাইলৈ মানে কি হ'ব জানা এই তাত গৈ পেলাই কেকো কৰি থাকিব লাগিব সমাপ্তি দিলোঁ বহুত কষ্ট কৰি যোগাৰ কৰি বেডশ্বীট আৰু পিল' কভাৰ দিব লাগিল দিলোঁগৈ আৰু বাকী ৰেষ্ট ইজ হিষ্ট্ৰী আমি গোটেই এআইটো কিবা এটা কৰি পেলাই গৈছোঁ কি কৰিলোঁ এইটো ভিডিঅ'ত ক'ব নোৱাৰিম এইটো ক'ব নোৱাৰে মানে ইজ্জত কাপ ফালুদা হৈ যাব আমাৰ আৰু গোটেই এআইটো আমি সেইটোৱে কৰিলোঁ এক্সেক্টলি ফাৰ্ষ্ট ডে মনত থাকিব আমাৰ আৰু বাকী উই আৰ ৰেপিং আপ তলত যাম এতিয়া আমি যিহেতু আমাৰ ৰাতিপুৱা ফ্লাইট আছে চ' উইল গ' এণ্ড শ্বিফ্ট ইন আনাডাৰ হোষ্টেল ফৰ চাম টাইম লাগেজখিনিৰ কাৰণে স্পেচিয়েলি দেন আমি গৈ আছোঁ আকৌ বিচ লেটছ গ' বাই একদম মোক ফুল পেণ্ট পিন্ধিব ইচ্ছা যোৱা নাই আজি আমি মইতো হাফ পেণ্ট পিন্ধি আহিছোঁ মই যাওঁতে কাপোৰ বদলাই যাম বেলেগ মই ছাইডত থাকিম শুনি তোৱা হাই মেম বেচন বৰফি বেচন বৰফি 2 মিনিট মোৰ ফুল হ'ব নেকি বহুত দূৰ য়েছ উল্টা হৈ গেল সাগৰলৈ বুলি ইয়ে ভাৰতৰ জিঅ'গ্ৰাফি পল্টাই দিব ই হ'ল মোৰ পুত্ৰ কল্কি মই কল্কি গাইজ মোৰ ডাইলগ মাতিছে আৰু চানীৰ I need a man who knows how to speak. So talk to me. আচ্ছা টাইম কিমান টাইম Yap on the phone with your dad कितना टाइम लगेगा till dawn. 5 minutes 10 minutes 5 minutes 10 minutes একচুৱেলি হয় বা হয়নে সেইটো দেখা লাগিব চেণ্ডেলযোৰ বা পাওঁ গাইজ আৰু কি যে খাব Oh my god কেক নিখা ৰাইজ ডিনাৰ চিনাৰ কৰি আমি ওলাইছোঁ এতিয়া ৰুম যাবলৈ তাৰপিছত আমি কৰিম পেকিং অলৰেডি পেক কৰা আছে কিন্তু আমি ওলাই দিম ফৰ এয়াৰপৰ্ট I want a man to keep me company and talk to me. কোৱা I want to say something. কোৱা It's a nice experience here. 5 days spend কৰিলোঁ last day. দুখ লাগি আছে but যাবই we লাগিব miss every person, every moment every person every single second we spend in this state. Bye bye Chennai. And we love you মই ঘৰলৈ যাওঁ মোক যদি ঘৰলৈ যাবলৈ দে প্লিজ ঘৰৰ ভাত লাগে তাক প্লিজ মোক ঘৰলৈ যাওঁ লাইমাৰ ভাত মোক ঘৰলৈ যাবলৈ লেমাৰ মই পোলাও লাইমা বোলে Thank you for giving us some good achievements, but we are missing our home. কোৱা কিবা এটা কি ক'ম বা এইটো বেগ এৰি ধৰিছিলোঁ মই তাই ট্ৰেজেড এতিয়া ঘৰ যাব নোৱাৰিব সেইখিনিতে আছে তাই এতিয়া কি ক'ম আৰু বাকী আৰু সামৰিছোঁ আৰু নে কি কোৱা সামৰণি নে এই ক্লিপ বনাব লাগে দেই আমাৰ হেৰি Bye bye, Chennai.